কবিতাৰ শিৰোনাম অষ্টমিত প্ৰাচুৰ্য। এটি সূৰ্যৰ মৃত্যু হৈছিল, সংগ্ৰামী আত্মাৰ বিননিত জৰ জৰকৈ খহিছিল লুইত পাৰৰ মাটি। কৰুণ সুৰ এটি ৰৈ ৰৈ বাজিছিল। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, পুৱতি তৰাটি ত কৈ জ্বলি আছিল। অস্পষ্ট নীৰৱতাত বুৰ গৈছিল দিনৰ সৌন্দৰ্য। প্ৰেয়সীৰ বিয়াৰ ৰভাতলিত ঋণি ঋণি ভাহিছিল সেই অলিখিত জীৱনগাথা। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। সোঁৱৰণিৰ শব্দবোৰ হেৰাইছে, হেৰাইছে প্ৰশংসাৰ বাণী। আত্মাৰ একান্ত নীৰৱতাত অনুভৱ কৰোঁ তোমাৰ সংগ্ৰামী আদৰ্শ, যুগ জয়ী সত্তা। নিঃকিন চেতনাৰ নিৰ্দিষ্ট কলমৰ আগে শোণিত স্পৰ্শৰ এটোপাল চিঞাহীৰে বিষ্ণুৰাভা তোমাক কব খোজো, লগন উকলি গল তেওঁ যে নহল কোৱা।